হিউৱেন চাং কোন ৰজাৰ সময়ত কামৰূপলৈ আহিছিল? এ. ভাস্কৰ বৰ্মন, বি. ভূতি বৰ্মন, চি. ধৰ্মপাল, ডি. মহেন্দ্ৰ বৰ্মন। শুদ্ধ উত্তৰটো হৈছে এ. ভাস্কৰ বৰ্মন। কোনজন চুতীয়া ৰজাই শদিয়া নগৰ নিৰ্মাণ কৰিছিল? এ. কোশী, বি. গৌৰী নাৰায়ণ, চি. বীৰপাল, ডি. ৰত্নধ্বজ। শুদ্ধ উত্তৰটো হৈছে বি. গৌৰী নাৰায়ণ। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজাজনৰ নাম কি আছিল? এ. জয়ধ্বজ সিংহ, বি. চক্ৰধ্বজ সিংহ, চি. উদয়াদিত্য, ডি. ৰামধ্বজ সিংহ। শুদ্ধ উত্তৰটো হৈছে চি. উদয়াদিত্য। ৰমণী গাভৰু কাৰ জীয়ৰী আছিল? এ. চক্ৰধ্বজ সিংহ, বি. জয়ধ্বজ সিংহ, চি. মিৰ্জুমলাৰ, ডি. গৌৰীনাথ সিংহ। শুদ্ধ উত্তৰটো হৈছে বি. জয়ধ্বজ সিংহ। প্ৰথমজন বৰফুকন কোন আছিল? এ. বদন বৰফুকন, বি. লাঙি পানীহিয়া, চি. লাচিত, ডি. কনচেং। শুদ্ধ উত্তৰটো হৈছে বি. লাঙি পানীহিয়া। আৰু এনেধৰণৰ ধুনীয়া জিকে প্ৰশ্ন আৰু উত্তৰ পাবলৈ লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।